তো হাই গাইজ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। আজি আমাৰ লগত চেলেঞ্জ আছে। চেলেঞ্জ মানে আজি ফুড চেলেঞ্জ। চেলেঞ্জটো অলপ বেলেগ ধৰণৰ। তো চেলেঞ্জটো কি আমি কি কৰিম আপোনালোকে কৈ দিব ভালকৈ গোটেইখিনি কথা। তো আজি চেলেঞ্জটোত কি হ'ব আমাৰ চেলেঞ্জ মানে গাইছ আমি এটা কথা ভাবিছো যেহেতু আপনি ফুড চেলেঞ্জ আমি কৰি আছো গতিকে আমি এটা কথা ভাবিছো যে আমি এটা সিৰিজ কৰিম আৰু সেই সিৰিজটো আপোনাৰ 7টা সিৰিজ হ'ব আৰু 7 নম্বৰটো ফাইনেল হ'ব। গতিকে আমি এনেকে তিনো এনেকুৱা ধৰণৰ চেলেঞ্জ কেইটা কৰিম। 7 নম্বৰটোত মানে কি হ'ব ফাইনেল হ'ব আৰু 1 নম্বৰকে পইণ্ট থাকিব আৰু যোনে শেষত মানে উইনাৰ হয় আৰু তেওঁক এটা পুৰস্কৃত কৰা হ'ব। আমাৰ তিনিৰ মাজৰ পৰা সেই হাৰা দুজনে ভালকে পুৰস্কৃত কৰা হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু লগতে আপোনালোকে অলপ এনজয় কৰিব লাগিব। গতিকে প্ৰতিটো ভিডিঅ'ত আপোনাৰ পানিছমেণ্ট এটা থাকবে যি দুজনে হাৰে। তাৰোপৰি আপোনাৰ 7টা আমাৰ মানে আমাৰ 7টা এপিসোড হ'ব আৰু এই 7 নম্বৰটোত আমাৰ ফাইনেল খেলাখন হ'ব আৰু যোনে উইনাৰ হয় তাক সেই সেকেন্ড লাষ্টত পইণ্টখিনি যোগ কৰি দিম। যাৰ বেছি পইণ্ট হয় সি জয় হৈ যাব। আপোনালোকৰ আগত দেখাম খেলাখন কেনেকুৱা কি হয়, কোনে কি নম্বৰ পায় গম পাব আপোনালোকে। আৰু বিজয়ী প্ৰতিযোগিতাৰ এটা হেৰি আছে, পুৰস্কাৰ এটা আছে। যোনে জয় হয় সি এটা পুৰস্কাৰ পাব। ফুড চেলেঞ্জ আমি কৰি আছোৱে গতিকে আমি সিৰিজ কৰি দিম 7 দিনৰ 7 দিনা আমাৰ চেলেঞ্জ আপোনালোকে চাই ভাল পাব নিশ্চয়। আমি যিটো হিচাপে কৰিব খুজিছো গতিকে আপোনালোকে চাই থাকক। আৰু আজি আমি এই চেলেঞ্জটো এই এপিসোডটো আমি 1 নম্বৰ এপিসোডটো কৰিব যাইছো আৰু এইটোত আজি হ'ব কি আমাৰ এটা ভাজা এটা বনাম, জালমুড়ি টাইপ ভাজা এটা বনাই ল'ম। মুড়ি নাথাকে বাৰু, ভাজাৰে বনাম। এটা দেখাইছো কেনেকে বনাও আৰু সেইটো বস্তু আমি কি কৰিম তিনো ল'ম সমানকে আৰু লৈ কেনে কোনে ফাৰ্ষ্ট খাব পাৰে। জালৰ হ'ব কিন্তু বহুত, গতিকে জালাৰ গুড়া থাকিব। কাৰ আগে হয় মানে তিনৰো যাৰ প্ৰথম হয় সি ফাৰ্ষ্ট হ'ব। বাকি পিছত দুটাৰ কথা নাই, যাৰ প্ৰথম হয় শুনি ফাৰ্ষ্ট হ'ব। যোনে আপোনাৰ জয় শুনি 1 পইণ্ট পালা গতিকে নেক্সট পইণ্টত আকৌ যোনে নেক্সট ভিডিঅ'টো সেই হ'ব 1 পইণ্ট হ'ব। গতিকে সেনেকে শেষত যোনে বেছি পইণ্ট পায় আমি সেনেকে ফাৰ্ষ্ট আৰু ছেকেণ্ডৰ মাজত লাষ্টৰ এটা হৈ যাব। লাষ্ট পজিশ্যনত ফাৰ্ষ্ট আৰু ছেকেণ্ডৰ এটা হ'ব। তাৰপিছত সেই দুটাৰ মাজত যোনে যে হয় শুনি উইনাৰ হ'ব। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি কি কৰোঁ আপোনালোকে চাই থাকক আৰু ভিডিঅ'গিলাখন আপোনালোকে চাই থাকে কিন্তু মানে আমাৰ 6 মানুহতকৈ ছাবস্ক্ৰাইব কৰা মানুহৰ সংখ্যাটো কম। তো আপোনালোকে চাই থাকক। আমি এতিয়া বস্তুখিনি গোটেইখিনি হেৰি কৰি লওঁ আৰু যোগাৰখিনি কৰি লওঁ, ঠিক ঠাক কৰি লওঁ। আমি আপোনালোকৰ এটা সদস্য আৰু আপোনালোকৰ ভাইটি, গতিকে অকমানকেতো জল্দি কৰি দিয়ক। দিব যা কৈছে যা একবাৰ হৈছে। তো চাই থাকক। আমি এখনি হেৰি কৰি লওঁ, আপোনালোকক দেখি আছো। তাৰপিছত আমাৰ পুৰা গোটেইখিনি দেখি হাতী কৰি আছে। তো ৰাধে প্ৰস্তুতি কেনে চলছি? মজা না? ৰাধে বনাই আছে, বনক। এই বস্তু কিনি আছে, এটা প্ৰব্লেম ভাল হৈ যাব। এইখিনি বস্তু আছে, দেখা কি কি আছে দেখি দি। আপোনাৰ আমাৰ এইটো আছে বিকাজি ভাজা, আপোনাৰ 3 পেকেট আছে। তাৰপিছত আপোনাৰ তো মটৰ ভাজা 3 পেকেট আছে। তাৰপিছত বাদাম আছে 3 পেকেট। তাৰপিছত এই 2 পেকেট, এই 3টা ভাজা আছে, 1 পেকেট। আর এই 3টা ভাজা জ্বালা ভাজা, এইটো জ্বালা থাকা ভাজা। এই জ্বালা ভাজা 3 পেকেট আছে। আমি 3বার 3টাকে বনাম। আৰু আমাৰ ঘৰত জ্বালা গুড়া আছে। আমি যিমানখিনি প্ৰয়োজন হয় আমাৰ ঘৰত জ্বালা গুড়া আছে। যিমানখিনি আজিৰ মুখ্য আকৰ্ষণ জ্বালা গুড়া, সেই হিচাপে আমি ইয়াতে প্ৰয়োজন অনুসৰি আমি ইয়াতে দি দিম। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু অলপ স্কিপ নকৰিব, বহুত ইণ্টাৰেষ্টিং হৈ যায় আছে ভিডিঅ'টো। চাই থাকক। তো গাইজ দেখা পাইছে ই হেলমেট পিন্ধি আছে। ও ৰাধে হেলমেটটো কিয় পিন্ধছে? ইয়াৰ যে জ্বালা ধৰিব বুলি কি হেলমেট পিন্ধি আছে গাইজ। দেখছি গাইজ কেনে মাথা আছে ইয়াৰ। হেলমেট পিন্ধি পিয়াজ কাটি আছে ই। দে বাবু কাট ভালকে কাট। তো গাইজ আপোনালোকে দেখা পালাক আমাৰ গোটেইখিনি তিনৰো একদম ধুনীয়াকে কাহিত যোগাৰ হৈ গেল। এতিয়া খহে কথা গোটেইখিনি হৈ গৈছে। ভিডিঅ'ৰ কোৱালিটিটো অলপ বেয়া হ'ব পাৰে, আমি ৰাতি বনাইছো। ভিডিঅ'টো ৰাতি শুট কৰি আছো, অলপ কলা পাব পাৰে। কোৱালিটিটো অলপ বেয়া হ'ব পাৰে কিন্তু ভিডিঅ'টো ভাল পাব। আজি গাইজ তামাম খাব। এতিয়া কোনি হাৰে কোনি জয় হয় তো দেখা পাব আপোনালোকে চাই থাকিলে। আৰু পানিশমেন্ট এটা আছে, পানিশমেন্টটো লাষ্টত কম আপোনালোকক সিদিনাৰ দৰে। এতিয়া আৰু সহজ নহয় গাই, বহুত জ্বালা আছে। জ্বালাটো জ্বালা আছিলে আৰু জ্বালা গুড়া ঢালি দিয়া গেছি, গতিকে জ্বালাটো বহুত আছে। হাগা হ'ব গাইজ।
চাও থাকক আপোনালোকৰ ভিডিঅ'টো বাকী পায়খানাৰ প্লেট মইতো যাওঁ ফাটি গলি যাব। সেইদিনা যোৱা আছো ফাৰ্ষ্ট আৰু আজিও হ'ম দেখা পাম তো চাই থাকক আমি খোৱাটো আৰম্ভ কৰি দিওঁ মই লৈছো তো গাইজ আমি হাত লৈছো আৰু আমি 1 2 3 বুলি কম আৰু তেতিয়া সবে ষ্টাৰ্ট কৰি দিওঁ ওকে ৰেডি ৰেডি গাইছ পুৰা বনাই লৈছো ৰেডি কথা ৰেডি তো 1 2 3 জ্বালা না মানে গাইছ একদম মুখত দিবার উপায় নাই এনেকুৱা জ্বালা আছে কথা কবলে হা অনুভৱ ফাৰ্ষ্ট জিন্তু হাল্লা মুখখন দেখি লাগব মোক দেখো আছে তোৰ আছে নাচে আছে গাইজ না আহে গাইজ জিন্তু হাল্লা আছে তো গাইজ খুব জ্বালা বহুত জ্বালা মই হাৰি গ'লো অলপত থাকি ক'ৰবাত 5 ছেকেণ্ড মান হ'ব 5 ছেকেণ্ড মান কাৰণে হাৰি গ'লো অলপ পানী চানী খাই লওঁ তো গাইছ দেখা পালাক আপোনালোকে আমি খালো খখিনি আপোনালোকে পুৰা দেখা পালাক খখিনিত আমাৰ ৰাধে হাতী প্ৰথম হ'ল মই ছেকেণ্ড হ'লো আৰু আমাৰ ডেকা হাৰিল এতিয়া তো গাইজ আজি মোৰ অৱস্থা বেয়া মই আজি হাৰি দিলোঁ একদম পুৰা জ্বালা লাগি আছে এতিয়া কথা ক'ব পৰা নাই ন পেট গৰম উঠি গৈছে পেটটো গাইজ একদম পুৰা গৰম উঠি গৈছে গাইজ খাই বেয়া লগা নাই কিন্তু জ্বালা বহুত একদম এইবিলাক পুৰি আছে ওট চট পুৰি আছে একদম এতিয়া আমাৰ হাতী জয় হ'ল হাতীত তাৰমানে আমি দুৱা হাৰিলো না হাতীত 2 পইণ্ট হ'ল এটা কথা কওঁ যোনে ফাৰ্ষ্ট হয় শুনি 2 পইণ্ট পাব মই ছেকেণ্ড হ'লো মোৰ 1 পইণ্ট হ'ল 1 পইণ্ট আৰু হাৰাটো 0 তো আমাৰ আজিৰ পে চেলেঞ্জ আৰম্ভ হৈছিল আপোনালোকে গমে পাই খাই আছো এতিয়া গম পালি ৰাধে 2 পইণ্ট হৈ থাকিল মোৰ 1 পইণ্ট আৰু ডেকা 0 এতিয়া আহিম আমি পানিচমেণ্টত ডেকা এফালে 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 উপায়তো নাই দিয়ক ৰাধে এফালে পানিচমেণ্ট কি দিবি ৰাধে চাৰিব দিয়ক ইমান ডিষ্টেঞ্চ আজি মোক দিছিল আপোনালোকে আজি বদলা ল'ব দে আজি বাদলা সেইদিনাখনে বঙলা জ্বলা খাইছো তো এতিয়া মই কৈ দিওঁ আজি পানিচমেণ্ট কি হ'ব এটা আলু এটা ধুনীয়াকে চেলে ল'ম ধুই ল'ম চেলালা চিষ্টেম নাই ধুই দিম লাগে চেলাব নোৱাৰে হয় নেকি এইটো আৰু বেয়া কৰি লাগি আৰু যি নহওক আলুটো কিন্তু গোটাই খাব লাগিব চবে দিয়ে গিলি দিয়ে মুঠতে আলুটো পেটৰ ভিতৰত যাব লাগিব এফালে চাওঁ আলুটো গোটাই খাব লাগিব হ'ব দিয়ক গাইজ হ'ব মানে খাবই লাগিব গাইজ এন্ধ্ৰৰ কাৰণে নহ'লে আপোনালোকৰ কাৰণে খাম টেনশ্যন নল'ব মই তো চাই থাকক এতিয়া এই আলুটো খাব এটা আলুটো খাই দিয়া গাইজ আলু এটা দিছে মোক আলুটো দেখি দি এইটো গাইজ আলু ৰঙা আলু দিয়ক দেখা খা গোটাই খাব লাগিব দেখা দিছো দেই ভালকে খা কেনে হত আলু খাব পাৰি দেই জ্বালাই খাব নোৱাৰি তো গাইজ
ভাল লাগে নাই কেমন লাগছে পচা আলু দিছি খাবাই লাগবো আলুটো গোটাই এফালে কেমেৰাত খা গিলি দি সি গাই জ্বালা খাইছিল অলপ ভালে জালৰ সোৱাদ আছে তাৰ সোৱাদ নাই অলপ খাই কিয় হম উইনাৰ মানুহ নাখায় কেনে লাগছি খাই উইনাৰৰ চাল আছে গাইছ উইনাৰলে নাখায় আৰু নৰু আৰু খাবা খাবাই লাগব আকৌ নৰি আৰু খাবা খাবই লাগিব মই আকৌ এটা জ্বলা খাইছো নহয় আপোনালোকৰ কাৰণে খাব এইবাৰি নৰি একদম কিবা লাগছে নৰি খাবা হ'ব নেকি নহব গাইছ কথা আছে সিদিনাখনে তাকো আমি খাবা দিছো আজি ইয়াৰ ক্ষেত্ৰত হলি কানা হ'ব গাইছ খাবাই লাগব আলুটো ডাঙৰ গাইছ জ্বালাটো সৰু ও আলু খালি মানুহ নম্বৰে দেই আলুটো খা তাতে পচা আলু দিছি গাইছ আপুনি শুনিছা গুণ হৈছে পচা মই খাই দিওঁ নেকি গাইছ আমাৰ খাই দিয়ক আহ দে গাইছ টকা খাদি আৰু হ'ব নহব খাবাই লাগব কি উলিয়াই দিছে মই উলিয়াই দিয়া নাই খাইছো হ'ব কি উলিয়াই দিছিল আপোনাৰ দেখা পাইছিল গাইছ কি উলিয়াই দিছিল আধা মই খাচোন খা দেখি দি মস্তি দে এইটো গাইছ পাগ লাগছি তো দেখা আলু কাঁচা খেয়ে নালাগে মই খাই নাই কাঁচা খাইছা অলপ নাখাওঁ মই খামে উইনাৰৰ চাল আছে গাইছ নৰি আৰু খাবা চাওক কিমান আছে আলুটো দেখি দিয়ক তো এখনি আলু আছে হ'ব গোটাইটো খাব নালাগে বাৰু মানি লৈছো কিন্তু ডাঙৰকে এক কামাৰ মাৰক গাইছ এইটো ডাঙৰ কাম মাৰিলে কি থাকিল ডাঙৰকে এক কামাৰ মাৰক ডাঙৰ কাম মাৰিব আৰু গোটাই খাব পাৰিম মাৰক এক কামাৰ মাৰক গোটাই খাব নালাগে ডাঙৰকে এক কামাৰ মাৰক বহুত জ্বালা দিছে আৰু চাই ল'ম মই হ'ব গাইছ চবৰে আহিব একদিন ৰাধে আছে এইটো যা চাবাছ শ্বেৰ গাইছ বাবু আছে মুখত গাইছ এফালে জ্বালা আৰু এফালে আলু জ্বালা হপা লাগব লাহে খা কি গাইছ দেখা কি হে হ'ব কিনে খাইছো হ'ব গাইছ খাইছি সঁচাই গোটাই আলুটোৱে খাইছি গোটাই খাইছি গাইছ নৰি গাইছ হ'লেও খাইছি যি তো সি চেলেঞ্জটো একচেপ্ট কৰিলে খালা আলুটো গোটাই লাষ্টত অলপ ফেল দিছি বাৰু এইটো বেলেগ হ'লেও খাইছি গোটাই আৰু কাঁচা আলু আপোনালোকে খাই বেছি না কমেণ্ট কৰকচোন মই কিন্তু খাই পোৱা নাই কেনে লাগে নাজানো কাঁচা আলু দাদে এফালে আহক কথা আছে আপোনালোক তো আজি তাক জ্বালাটো দি কেনে লাগছে এই মজা ভাল লাগছে না তো দেখা আহিলি মই কওঁ গাইছ আলুটো খোৱাৰ পিছত এতিয়া মুখত আকৌ কেম্বা লগা নাই কিন্তু খাই থকা অৱস্থাত একদম বেয়া লাগে আৰু মই গাড়ী যিমান জ্বালা দিছি না নেক্সট ভিডিঅ'ত মই জয় আমাৰ দি আছো একদম বেলেগ মই হে নৰিছো তো আমাৰ হেৰি আপোনাৰ যোনটো আমাৰ হেৰি হ'ব আমাৰ এপিছড 7 হ'ব যোনটো আমাৰ চেলেঞ্জ হ'ব তাৰে আজি আমাৰ এপিছড 1 2 হ'ল এইটো আপোনালোকে দেখা পালাক আৰু নেক্সট 6টা হেৰি আহি আছে আপোনাৰ সিজন আহি আছে তো গোটেইকেইটাতে ধামাকা আৰু ভিডিঅ' guys, আহিব এটা কথা কওঁ তাৰ মাজতে পানিছমেণ্টটো আমি দি আছো আৰু আপোনালোকেও জনাব পাৰে কেনেকুৱা কমেণ্টত জনাব পাৰে আমাক ভাল হ'ব পাৰে কি পানিছমেণ্ট দিম কি punishment সেইবুলি আৰু দিম? মানুহ মৰা নেদবি গাইছ যদি আৰু চাহ তাপ খাবা দিয়া মৰি যাব সেইগিলা নকৰবি আৰু 6টা আছে এই 6টা আহি আছে আৰু চেলেঞ্জ কেইটাও ধামাকা হ'ব আৰু আমিতো হেৰিটো ভাবিছো দিছো পানিছমেণ্টটো হয়নে দাদা পানিছমেণ্টো ধামাকা হ'ব তো তো আজি সাবস্ক্রাইব করে দিবি এই গাইস হ'ব দিয়ক, সাবস্ক্রাইব ভিডিঅ'টো নকৰা আপোনালোকে নহলে subscribe কৰি দিব, তেৰিকা তো আজি ছাবস্ক্ৰাইবটো কৰি দিব গাইছ তো আজি ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইছ দিব দে এই জালা মাখা মুছলিক তাৰমানে বহুত মানুহ গাইছ আমাৰ ভিডিঅ' চাই কিন্তু সেই হিচাপে ছাবস্ক্ৰাইবটো কৰা নাই কৰি দিব তো আৰু আমি হেৰিত লাগাল পাই আছোঁ আপোনালোকক এপিছডটোত লাগ পাই আছোঁ তো তেতিয়ালৈকে বাই বাই ধন্যবাদ বাই বাই যাওক আলু খাইছা